Please subscribe my YouTube channel M Kenneth and press the bell icon for more videos. তো গাইজ আজি আমি কথা পাতিবলৈ ওলাইছোঁ ভাৰতবৰ্ষৰ 5খন দীৰ্ঘতম দলঙৰ বিষয়ে। 5 নম্বৰত আছে অসমৰ বগীবিল। এই ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অৱস্থিত। ইয়াৰ দীৰ্ঘতা 4,940 মিটাৰ অৰ্থাৎ 4.9 কিলোমিটাৰ। ইয়াৰ নিৰ্মাণ কাৰ্য 21 এপ্ৰিল 2002 চনত আৰম্ভ হৈছিল আৰু 2018 চনত শেষ হৈছিল। 4 নম্বৰত আছে ব্ৰেণ্ডাৱাৰ্লি শ্ৰীলিং। মুম্বাইত স্থিত এই দলংখনৰ দীৰ্ঘতা 5,600 মিটাৰ অৰ্থাৎ 5.6 কিলোমিটাৰ। 2000 চনতে এই দলংখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হয় আৰু 24 মাৰ্চ 2010 চনত এই দলঙৰ নিৰ্মাণ কাৰ্য সমাপ্ত হয়। 3 নম্বৰত আছে মহাত্মা গান্ধী সেতু। ই বিহাৰত অৱস্থিত। 5,750 মিটাৰ দীৰ্ঘতাৰে এই দলংখনৰ নিৰ্মাণ কাৰ্য 1972 চনতেই আৰম্ভ হয় আৰু মে' মাহৰ 1982 চনত ইয়াৰ নিৰ্মাণ কাৰ্য সমাপ্ত হয়। আমাৰ লিষ্টৰ 2 নম্বৰত আছে দিবং ৰিভাৰ ব্ৰিজ। ই দিবং নদীৰ ওপৰত অৱস্থিত। ইয়াৰ দীৰ্ঘতা 6,200 মিটাৰ অৰ্থাৎ 6.2 কিলোমিটাৰ। ইয়াৰ নিৰ্মাণ কাৰ্য এপ্ৰিল 2013 আৰম্ভ হৈছিল আৰু 2020 শেষ হ'ব বুলি ধাৰণা কৰা হৈছে। আমাৰ লিষ্টৰ 1 নম্বৰ তথা ভাৰতবৰ্ষৰ সবাতোতকৈ দীৰ্ঘতম দলং ধলাশদিয়া। ই ব্ৰহ্মপুত্ৰৰ ওপৰত অৱস্থিত অৰ্থাৎ যাক লুইত বুলি কোৱা হয় আৰু ইয়াৰ দীৰ্ঘতা 9,150 কিলোমিটাৰ।